নমস্কাৰ বন্ধু বান্ধৱীসকল, এই পৃথিৱীৰ আটাইতকৈ শান্তিময় আৰু আধুনিক চহৰ ভূটানৰ এক আচৰিত পৰিকল্পনা। ভূটানে বিশ্বৰ সন্মুখত দাঙি ধৰিছে এক অভিলাষী আৰু আধুনিক নগৰীকৰণ প্ৰকল্প, যিটো অসমৰ বাবেও অতি গুৰুত্বপূৰ্ণ। ভূটানত নিৰ্মাণ হ'বলৈ গৈ আছে গেলেফু মাইণ্ডফুলনেছ চিটি, য'ত আধুনিক প্ৰযুক্তি আৰু বৌদ্ধ আধ্যাত্মিকতাৰ এক অপূৰ্ব মিলন ঘটিব। বন্ধু বান্ধৱীসকল, ভূটানৰ ৰজা জিগমে ৱাংচুকে ঘোষণা কৰা এই প্ৰকল্পটো কেৱল এটা সাধাৰণ চহৰ নহয়। ইয়াৰ লক্ষ্য হৈছে অৰ্থনৈতিক সমৃদ্ধি আৰু আধ্যাত্মিক সুস্থতাৰ মাজত এক ভাৰসাম্য ৰক্ষা কৰা। গেলেফু মাইণ্ডফুলনেছ চিটি হৈছে ভূটানৰ বাবে এক নতুন অৰ্থনৈতিক কেন্দ্ৰ। গেলেফু চহৰখন এনেদৰে নিৰ্মাণ কৰিব যাতে ই প্ৰকৃতিৰ লগত মিলি থাকিব পাৰে। ইয়াত জলবিদ্যুৎ আৰু সৌৰ শক্তিৰ দৰে নৱীকৰণযোগ্য শক্তিৰ ওপৰত গুৰুত্ব দিব। বন্ধু বান্ধৱীসকল, ভূটান চহৰত গেলেফু ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট নিৰ্মাণ কৰিব। ই কোনো সাধাৰণ এয়াৰপৰ্ট নহয়, সাধাৰণ বিমানবন্দৰ নহয়। ইয়াৰ বিশাল কাঠৰ কাৰুকাৰ্য আৰু ডিজাইন দেখিলে আপুনি আচৰিত হৈ যাব। বন্ধু বান্ধৱীসকল, পাহাৰ, নদী আৰু সেউজীয়াৰ মাজত সাজি উলিওৱা এই বিশাল ভৱিষ্যতৰ চহৰখন, ইয়াত কেৱল মানুহ আৰু প্ৰকৃতি একেলগে থাকিব। বন্ধু বান্ধৱীসকল, নদীৰ ওপৰত সাজিবলগীয়া দলং সদৃশ বিল্ডিঙৰ পৰা আৰম্ভ কৰি পাহাৰৰ হেলনীয়া ভাগত সজা ঘৰবোৰলৈকে সকলোতে ভূটানিজ সংস্কৃতিৰ ছাপ থাকিব। বন্ধু বান্ধৱীসকল, এই গেলেফু চহৰখন কেৱল অৰ্থনীতিৰ বাবে নহয়, মানুহৰ সুখ আৰু মানসিক শান্তিৰ বাবেহে নিৰ্মাণ কৰিব। বন্ধু বান্ধৱীসকল, গেলেফু মাইণ্ডফুলনেছ চিটি প্ৰকল্পই বিশ্বৰ ডাঙৰ ডাঙৰ চহৰবোৰকো চেৰ পেলাব বুলি ধাৰণা কৰা হৈছে। গেলেফু মাইণ্ডফুলনেছ চিটি অসমৰ বাবে কিয় গুৰুত্বপূৰ্ণ, এতিয়া আমি আলোচনা কৰিম। অ'কে বন্ধু বান্ধৱীসকল, এই গেলেফু চহৰখনৰ বাবে এটা আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ এয়াৰপৰ্ট নিৰ্মাণ কৰিব। ইয়াৰ লগতে ভাৰত চৰকাৰে অসমৰ কোকৰাঝাৰৰ পৰা ভূটানৰ গেলেফু বৰ্ডাৰলৈকে ৰেলপথ নিৰ্মাণৰ পৰিকল্পনা কৰিছে। এই প্ৰকল্পই উত্তৰ পূব ভাৰতৰ ব্যৱসায় বাণিজ্যৰ এক নতুন দুৱাৰ মুকলি কৰিব। অসমৰ পৰা নিৰ্মাণ সামগ্ৰী, খাদ্য আৰু অন্যান্য সেৱা ৰপ্তানি কৰাৰ ডাঙৰ সুযোগ সৃষ্টি হ'ব। বন্ধু বান্ধৱীসকল, গেলেফু এটা বিশ্বমানৰ পৰ্যটন কেন্দ্ৰ হিচাপে গঢ়ি উঠিলে অসমৰ মানাহ ৰাষ্ট্ৰীয় উদ্যান আৰু ইয়াৰ চাৰিওফালৰ অঞ্চলসমূহলৈ বিদেশী পৰ্যটকৰ আগমন বৃদ্ধি পাব। বন্ধু বান্ধৱীসকল, এই গেলেফু চহৰখন আমাৰ অসমৰ পৰা বেছি দূৰ নহয়। আপুনি গেলেফু অতি সহজে যাব পাৰিব। বঙাইগাঁও হৈ কোকৰাঝাৰ দি আপুনি যাব পাৰিব, বেছি দূৰ নহয়। অ'কে, বেছি দূৰ নহয় বন্ধু বান্ধৱীসকল। বন্ধু বান্ধৱীসকল, এই ভিডিঅ'ৰ পৰা আপোনালোকে কিবা নহয় কিবা এটা ইনফৰমেশ্যন গম পাইছে যে ভূটানত এক নতুন চহৰ সৃষ্টি হ'ব, এনেকুৱা এটা ছিষ্টেম যাৰ নাম হৈছে গেলেফু মাইণ্ডফুলনেছ চিটি, য'ত গছ গছনি, পৰিৱেশ এইবোৰ ধ্বংস নকৰাকৈ এটা বিশাল চিটি, ডাঙৰ এয়াৰপৰ্ট, ডাঙৰ ডাঙৰ বিল্ডিং, অফিচ, হোটেল, ৰেষ্টুৰেণ্ট, টুৰিজিম এইবিলাক ডেভেলপ কৰিব, এইবোৰ নিৰ্মাণ কৰিব। বুজি পাইছে? চ' আজিৰ এই ভিডিঅ'টো কেনেকুৱা লাগিল? যদি ভাল লাগিল কমেণ্ট কৰি জনাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকে একদমেই ছাবস্ক্ৰাইব নকৰে, কিয় নকৰে? ছাবস্ক্ৰাইব কৰোঁতে টকা লাগে নেকি? টকা লাগে নেকি? টকা লাগে? টকা লাগে নেকি ছাবস্ক্ৰাইব কৰোঁতে, লাইক কৰোঁতে টকা লাগে? কৰি দিবা দেই, দুৱা পাবা।